আছো নিযুক্তিও দি আছো 22 তাৰিখেও আপোনালোকে গম পাব শিক্ষা বিভাগত কিমানখিনি নিযুক্তি হয় ক্ষেত্ৰত আমি সফলতা আমি শিক্ষক ইয়াৰ পূৰ্বে যিখিনি নিযুক্তি দিলোঁ কোনেও তাতো আঙুলি এটা টুৱাব নোৱাৰে সম্পূৰ্ণ নিকা পদ্ধতিৰে আৰু এইবাৰ কটকটীয়া নিৰাপত্তাৰ মাজত পৰীক্ষা অনুষ্ঠিত হৈছে তাৰ মাজতো চৰকাৰখনৰ গাত কালিমা সানিবৰ কাৰণে এছামে চেষ্টা কৰি আছে আৰু চেষ্টাৰ অংশ হিচাপে কিছুমান অভিযোগ উত্থাপন কৰিছে যাৰ হাতত কৰ্তৃত্ব আছে তেওঁলোকে ইয়াৰ তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব কোভিড পৰিস্থিতিৰ পাছত আমাৰ বিশ্ববিদ্যালয়সমূহে এতিয়া কনভকেশ্যন পাতিছে ইতিমধ্যে কটন ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি তেওঁলোকৰ কনভকেশ্যন হৈ গৈছে তেজপুৰ ইউনিভাৰ্চিটিটো ফিজিকেল মুডত কনভকেশ্যন হৈছে আজি অসমৰ অন্যতম এখন উল্লেখযোগ্য বিশ্ববিদ্যালয় য'ত 5,000 পৰা 6,000 ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ কনভকেশ্যন অনুষ্ঠিত হ'ল আৰু যিসকলে ডিগ্ৰী লাভ কৰিছে সকলো লোকে মোৰ ফালৰ পৰা মই শুভেচ্ছা